आंटी हमारा बाबू कूद আছে কি हाय नहीं उड़ीस वासन बाबा और अब मैं उड़ीस रहा एंडेও মানে খুব কি যায় থাকে ঘৰতো টাইম মতে যাব নোৱাৰে হেল্ল' মৃণাল তোৰ ঘৰত আছে ক'ত আছে দে হ'ব দে ঐ তই নয়নক মাতিছনে কিয় নাই সি কৈছে তই বোলে আজিকালি তাক নামাতা হৈছ তই বোলে ইগন'ৰ কৰা আজিকালি তাক চা মানুহক মাজে মাজে ইগন'ৰ কৰিও চাব লাগে বে তেতিয়াহে গম পোৱা যায় সি কিমান ট্ৰাই কৰি আছে তোক মনাব ৱাহ এতিয়া ফ্ৰেণ্ডশ্বিপৰ মাজত ছেল্ফ ৰেচপেক্ট আহি গ'ল চা ছেল্ফ ৰেচপেক্টৰ কথা নাই বাছ মই কাৰো হেপী লাইফৰ প্ৰব্লেম বনি তাক ডিষ্টাৰ্ব দিব খোজা নাই বাদ দেই তোৰ ফ্ৰেণ্ড তই জানা মইতো খালি ক'ব লাগে কৈছোঁ এনে তোৰ গাৰ্লফ্ৰেণ্ডে আজিকালি ফোন কৰে নে নকৰে মোৰ মালতে আৰু মোক কিয় কল নকৰিব নাই এনে সুধি চালোঁ ৰচোন যদি তাইক মই মেছেজ দিওঁ তাই মোক ৰিপ্লাই দিব না তই আৰু তাইক কিয় মেছেজ কৰা নাই এনে সুধি চালোঁ হয় মানে তোৰ গাৰ্লফ্ৰেণ্ডটো মোৰ ফ্ৰেণ্ডে হয় না অঁ হেল্ল' কোৱা অঁ যাই আছোঁ ৰ'বা মায়ে মাতিছে ব'ল নহ'লে এনে তোৰ মায়ে মাতিছিল কিয় এই কিবা এটা কাম আছে ৰচোন এনেই তোৰ মালটোৰ নাম কি নমিতা এয়া নাম ল'লো কল আহিলে ৱাহ ৱাহ বঢ়িয়া অঁ কোৱা অঁ আছোঁ তই যাবি তেনেহ'লে অঁ দে যাবি বাই কল কৰোঁ নে মেছেজ কৰোঁ মেছেজ কৰোঁ ৰ হাই কোৱা এনেই কোন হয় ৰোহিতৰ ফ্ৰেণ্ড অ' কি কৰি আছা আছোঁ এনে মেছেজবোৰ ডিলিটে কৰি থওঁ ৰ নহ'লে কান্তে দেখা পালে বেয়া হ'ব মই পানী ভাল নাপাওঁ মই মাল খাওঁ কিন্তু পানী নিমিলাওঁ মই গাও নুধো গা নুধুৱাৰ কাৰণে মোৰ ফ্ৰেণ্ডকেইটা মোক ভাল নাপায় মোৰ লগত নাথাকে গাৰ্লফ্ৰেণ্ড দূৰৰ কথা ফ্ৰেণ্ডৰ মাইকীও নপৰে মোৰ পৰা মই বৰ টেনশ্যনত আছিলোঁ মোৰ লাইফটো বৰবাদ হৈ গৈছিল তাৰপিছত মই কণ্টেক্ট কৰিছোঁ জনি সিংহানিয়া সি মোক আইডিয়া দিছে শ্ৰদ্ধাঞ্জলিৰ পৰা শিল্পা ৰেড পাৰফিউম এইটো ইউজ কৰাৰ পিছত মোৰ লাইফ ছাকচেছফুল হৈ গৈছে মোৰ ফ্ৰেণ্ডহঁতেও লগত থাকে এণ্ড সিহঁতৰ ৱাইফো তে আজি লৈ আহক শিল্পা ৰেড পাৰফিউম
চিলপাৰেট পাৰফিউম যি কৰি তোলে আপোনাৰ জীৱনটো সুখাল আৰু শান্তিময় ইয়াক আপুনি টুথপেষ্ট হিচাপেও নিজৰ ডেইলি লাইফত ব্যৱহাৰ কৰিব পাৰে যাৰ ফলত উজ্বলিব আপোনাৰ দাঁত আৰু জ্বলিব আপোনাৰ বন্ধু চ' আজিয়ে লৈ আহক শ্ৰদ্ধাঞ্জলি চিলপাৰেট পাৰফিউম কালি তোৰ মানুহটোক মেছেজ কৰিছিলোঁ কৈছে বা কলাকতো আবে মোৰ জীয়েক মোক নক'ব নেকি ৰোহিত ল তোৰ এটা ফিল্মে পাইছোঁ বাকী দুটা নাপালোঁ কি হ'ল কি হ'ল বাদ দি আৰু তই কল উঠাবি হা জিএফ আমাৰো আছিল কিন্তু আমি তোৰ নিচিনা বিজি নাছিলোঁ ইমান মানে তই বিজি থাকা আবে নহয় বে আগৰ দিন বেলেগ আছিলে এতিয়াৰ দিন বেলেগ আজিকালি যদি জিএফৰ এটা কল নুঠাওঁতে ভাবিব কি ক'ৰবাত মাল খাই পৰি আছে নহ'লে দিনটো গেম খেলি আছে হ'লেও অলপ কল চল চাবা লাগে দে হ'ব দে না ফিল্ম কেইটাকে বিচাৰি নাপালে দে হ'ব দে দিম দে ডাউনলোড কৰি একদিনে হৈছে ৰিলিজ হোৱা চাবিতো চাব পাবতো লাগে অহা নাই ফিল্মটো বাছ মই দিম দে হাই কি কি কৰি আছা আছোঁ এনে কল কৰোঁ নেকি মই ঘৰত যাই কৰিম ৰ'বা ঐ যাবিনে যাওঁ অঁ যো অঁ দে বাই বাই হা হয়তো থাক তেনেহ'লে যাবি হেল্ল' ফ্ৰী আছানে অঁ আছোঁ কোৱা তোমাৰ লগত এটা ইম্পৰ্টেণ্ট কথা কোৱা। আছিলে মোক ব্ৰেকআপ লাগে কি কিয় না ব্ৰেকআপ লাগে আৰু মোক
কাৰণটোতো হ'ব ন কিবা নাই এনেই কাৰোবাক ভাল পোৱা ন তুমি মোক ব্লক কৰি দিবা কোৱাচোন নামটো কোৱা নাই হ'ব দিয়া তুমি বেয়া পাবা ক'বানে তোমাৰে ফ্ৰেণ্ড মৃণাল আৰু তুমি মোৰ নম্বৰটো ব্লক কৰি দিবা কিন্তু তুমি মোক ব্লক কৰি দিবা নহ'লে মই তোমাক ব্লক কৰি দিম হ'ব দিয়া মই ব্লক কৰি দিম কি হ'ল জলদি আছোন জলদি জলদি কাম এটা আছে জলদি দে অলপ দেৰিকৈ কল কৰি আছোঁ দে ক কি হ'ল মই এবাৰ কি শুনছোঁ তই বোলে মোৰ মালটোক ভাল পা মই জানো নেকি আবে হ'লেও বে তই এনেকুৱা কৰিবি নেকি চা তাই যি কৈ থাক তই তাৰ মাজত নাহিবি হাত ছোৱালীৰ কেছ দে ব ব্ৰেকআপ না চব চেম আজিকালি ফ্ৰেণ্ডে ধোকা দিয়ে কাকো বিশ্বাসে কৰিব নোৱাৰি তই কেনেকৈ গম পালি সি কৈছে বহুত পাইছোঁ বে এনেকা মনটো বেয়া লাগি আছে বে ছোৱালী এটাই ধোকা দিলে ইমান বেয়া নালাগে বে যিমান বেষ্ট ফ্ৰেণ্ড এটাই ধোকা দিলে লাগে নাখাওঁ বে মই এইবোৰ তই কিয় খোৱা বে এইবোৰ লাইট ফিল হয় বে একো নহয়চোন আবে এটা খালে থোড়ে হবো তে এইটো তো ড্রাগ কিন্তু এইটো দি জলদি এইটো দি একো নহয় আবে ইমান দূৰৰ পৰা লৈ আছোঁ একো হোৱা নাই এতিয়া কি হৈছে আবে ট্ৰাই কৰা নাই নাই বে আবে যাওঁ বে মনটো ভাল লগা নাই হেল্ল' আজি কিবা এটা মনটো ভাল লগা নাই বে এক কাম কৰ 8টাত আহি যাম মই তাতে আছোঁ ঠিক আছে
अबे की करोगे यार এনেকুৱা ফিল্ম